অসম এতিয়া এখন সুখী ঠাই, এখন সুখী ৰাজ্য। এসময়ৰ দৰিদ্ৰ এই ৰাজ্যখনত এতিয়া হিতাধিকাৰী আঁচনিৰ ফ্ৰী চাউল আৰু মাহেকীয়া ভাত্তাৰে ৰাইজে সুখৰ জীৱন কটাই আছে। পিছে এই ফ্ৰী চাউল আৰু মাহেকীয়া ভাত্তাৰ হিতাধিকাৰী আঁচনিয়ে অসমলৈ হেনো অমানিশা নমাই আনিব, অৰ্থনৈতিক দুৰ্যোগ নমাই আনিব। এই কথা কোনো দেশ বিৰোধীয়ে কোৱা নাই, এই কথা কোনো জাতি বিৰোধীয়ে কোৱা নাই, কোনো অসম বিৰোধীয়ে কোৱা নাই। এই দুৰ্যোগৰ পূৰ্বানুমান কৰিছে খোদ অসম চৰকাৰে গঠন কৰা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ, অৰ্থাৎ 7th আসাম ষ্টেট ফাইনেন্স কমিছনে। এইখন অসমত এফালে এতিয়া সাধাৰণ ৰাইজে হিতাধিকাৰী আঁচনিৰে সুখৰ জীৱন কটাই আছে, আৰু আনফালে এই হিতাধিকাৰী আঁচনিয়ে অসমক কিদৰে কল্যাণ সাধিছে তাৰ সপক্ষে চৰকাৰে জোৰদাৰ প্ৰচাৰ চলাই আছে, জয় ঢোল কোবাই আছে। পিছে এই চকু চাট মাৰি যোৱা প্ৰচাৰৰ চমকৰ মাজতেই 7th আসাম ষ্টেট ফাইনেন্স কমিছনে শেহতীয়াকৈ দাখিল কৰা নিজৰ প্ৰতিবেদনত কৈছে, the schemes are no doubt laudable, albeit they touch a small segment of the needy population. More importantly, such a huge outgo annually will have disastrous effect on state finances, since government of Assam is silent about the modalities of funding it. অসমত তৃতীয়বাৰৰ বাবে ৰাজপাট দখলৰ বাবে বিজেপি দলে ব্যৱহাৰ কৰা অৰুণোদয় আঁচনিয়ে অনাগত দিনত হেনো 37 লাখতকৈও অধিক লোকক সামৰি ল'ব। তাৰ বাবে চৰকাৰখনে এবছৰত খৰচ কৰিব প্ৰায় 5,580 কোটি টকা। ইয়াৰ লগতে ফ্ৰী চাউল ৰাইজক যোগান ধৰাৰ বাবেও এবছৰত খৰচ হ'ব প্ৰায় 5,280 কোটি টকা। সপ্তম ৰাজ্যিক বিত্ত আয়োগে অনুমান কৰা অনুসৰি অৰুণোদয় আৰু ফ্ৰী চাউল মিলি অসমে অহা এবছৰতেই খৰচ কৰিব প্ৰায় 10,860 কোটি টকা। এই যে ৰাইজে মাহে মাহে হিতাধিকাৰী আঁচনিৰ ধন পাইছে, বিনা পইচাত চাউল পাইছে, ইয়াৰ বাবে টকাবোৰ ক'ৰ পৰা আহিছে? এইবোৰ ৰিজাৰ্ভ বেংক বা আন উৎসৰ পৰা চৰকাৰে ধাৰ কৰি অনা টকা নহয় জানো? সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ মতে এই আঁচনি ৰূপায়ণৰ বাবে ক'ৰ পৰা কেনেকৈ ধন আহিছে এই সন্দৰ্ভত অসম চৰকাৰ নিমাত। যিহেতু আপুনি এইখন অসমৰ এজন দায়িত্বশীল নাগৰিক, যিহেতু আপুনি এইখন অসমৰ উজ্জ্বল ভৱিষ্যত অন্তঃকৰণেৰে কামনা কৰে, গতিকে হিতাধিকাৰী আঁচনিৰ ধনবোৰ ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, এইবোৰ কথা আপুনি খবৰ কৰিব। এই কথাবোৰৰ খবৰ ৰখাটো আপোনাৰ পবিত্ৰ জাতীয় দায়িত্ব, অসমৰ প্ৰতি থকা আপোনাৰ পবিত্ৰ কৰ্তব্য। হিতাধিকাৰী ৰাইজেৰে ভৰি পৰা এইখন অসমত এতিয়া আৰু কোনো সমস্যাৰ কথা পাতিবলৈ নাই। সেইবাবে এই নিৰ্বাচনৰ বতৰতো অসম আৰু অসমীয়াৰ কোনো সমস্যা নিৰ্বাচনৰ ইছ্যু হৈ থকা নাই, জ্বলন্ত সমস্যা হৈ থকা নাই। সেইবাবেই নিৰ্বাচনৰ আগমুহূৰ্তত এইখন অসমত বিৰোধী দলৰ পৰা ছাত্ৰ সংগঠনৰ নেতালৈ সকলোৱে শাসকৰ লগত যোগ দি নিজৰ জীৱন ধন্য কৰিছে, নিজকে জাতিৰ সেৱকলৈ ৰূপান্তৰিত কৰিছে। এই নিৰ্বাচনৰ বতৰত এতিয়া ৰাজপথৰ পৰা ছচিয়েল মিডিয়ালৈ কেওফালে নেতাসকলৰ মুখ চুপতি আৰু ৰত্নাকৰৰ পৰা এৰাতিতে বাল্মীকি হ'ব খোজা মানুহবোৰৰ নাটক। নিৰ্বাচনৰ এই উৎসৱমুখৰ বতৰত আপুনিও এই মুখ চুপতি আৰু নাটকবোৰ এনজয় কৰিছে, খুব ভাল কাম কৰিছে। পিছে এই এনজয়মেণ্টৰ ফাকে ফাকে সময় পালে আপুনি ৰাজ্যখনৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব। হিতাধিকাৰী আঁচনিত খৰচ কৰা টকাবোৰ কেনেকৈ উভতি আহিব, সেই টকাবোৰ উপাৰ্জনৰ বাবে অসমৰ ইনকামৰ চ'ৰ্চবোৰ কি, সেই কথাবোৰ এই নিৰ্বাচনৰ বতৰত পাৰিলে আপুনি আলোচনা কৰিব, পাৰিলে শাসনত থকা মানুহবোৰক প্ৰশ্ন কৰিব, হিতাধিকাৰী আঁচনিৰ জয় ঢোল কোবোৱা নেতাবোৰক প্ৰশ্ন কৰিব। হিতাধিকাৰী জীৱনৰ নিচাত আপুনি যদি মাতাল হৈ থকা নাই, তেনেহ'লে অসমৰ 2,670খন এজন শিক্ষকেৰে চলি থকা বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীবোৰে কি শিক্ষা পাইছে তাৰ খবৰ কৰিব। সেইবোৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত কি হ'ব তাৰ বিষয়ে এবাৰ চিন্তা কৰিব, আৰু হিতাধিকাৰী আঁচনিৰ জয় ঢোল কোবোৱা নেতাসকলক পাৰিলে প্ৰশ্ন কৰিব। যদি আপুনি হিতাধিকাৰী আঁচনিৰ নিচাত মাতাল হৈ থকা নাই, তেনেহ'লে উন্নয়নৰ গংগা বৈ যোৱা এইখন অসমত
আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় বাঢ়িছে তাৰ খবৰ কৰিব। এই ল'ৰা ছোৱালীবোৰ স্কুললৈ অহা কিয় বাদ দিছে, স্কুললৈ আহিব এৰি সেই ল'ৰা ছোৱালীবোৰ কলৈ গৈছে, কিয় গৈছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, এইবোৰ কথা পাৰিলে আপুনি আলোচনা কৰিব আৰু হিতাধিকাৰী আঁচনিৰ জয়ঢল কোবাই থকা নেতাসকলক প্ৰশ্ন কৰিব। আপুনি যদি অসমক সঁচাকৈ ভাল পায়, আপুনি যদি এজন স্বাভিমানী অসমীয়া, আপুনি যদি হিতাধিকাৰী আঁচনিৰ নিচাত মাতাল হৈ থকা নাই, তেন্তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কথাবোৰ কি হ'ল এই বিষয়েও খবৰ কৰিব আৰু হিতাধিকাৰী আঁচনিৰ জয়ঢল কোবাই থকা নেতাসকলক প্ৰশ্ন কৰিব। হিতাধিকাৰী আঁচনি এতিয়া এইখন অসমত সোণৰ কণী পৰা হাঁহ। হিতাধিকাৰী আঁচনি এতিয়া এইখন অসমত এটা নিচা, এটা মাৰাত্মক নিচা, যি নিচাত সাধাৰণ ৰাইজক মাতাল কৰি ৰাখি ৰাজনৈতিক দলবোৰে আহি থকা নিৰ্বাচনত এইখন ৰাজ্যৰ ৰাজপাট দখল কৰাৰ চেষ্টা কৰিছে, বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। আৰু সেই নিচাত যদি আপুনিও মাতাল হৈ আছে, তেন্তে আপুনি নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি আছে। আপোনাৰ উত্তৰ পুৰুষৰ বাবে আপুনি খাল খান্দি ঘৰিয়াল চপাই আছে। গতিকে সময় থাকোঁতে কথাবোৰ চিন্তা কৰক। ধন্যবাদ।